জীৱনটোৱে যদি মোক সোধে তুমি মোৰ পৰা কি বিচাৰা, তেন্তে মোৰ উত্তৰ হ'ব তোমাক, আৰু মই নিজকে নিজেই বিচাৰোঁ। কাৰণ মই নিজকে নিজেই বহুত ভাল পাওঁ, গৌৰৱ কৰোঁ। কিয়নো মোৰ নিচিনা দ্বিতীয়জন নাই এই পৃথিৱীত। কেতিয়াবা ভাবি চাইছানে, পৃথিৱীৰ ৬০০ কোটি মানুহৰ ভিতৰত তুমিও যে এজন পৃথক, সকলোতকৈ বেলেগ চিন্তাধাৰাৰ মানুহ। তোমাৰ চেহেৰা যে কাৰো লগত নিমিলে, এজন সুন্দৰ মনৰ মানুহ। ভাবি চাইছানে কেতিয়াবা, তোমাৰ যে ভাল লগা কাম, ভাল লগা আশা বহুত আছে। তোমাৰ বাবেও যে কান্দিবলৈ, হাঁহিবলৈ মানুহ আছে পৃথিৱীত। আচ্ছা, ভগৱানে দিয়া বাৰু মোৰ বহুত আছে। এটা সুস্থ শৰীৰ আছে, কিন্তু যোনবোৰে চকুৰে ভালদৰে দেখা নাপায়, খোজকাঢ়িব নোৱাৰে, তেওঁলোকৰতো জীৱনৰ এটাই আশা, অন্ধজনৰ দেখা কৰা আৰু ভৰি বেয়াজনৰ ভালকৈ খোজকাঢ়িব পৰা। তুমিতো বহুত সুখী, তোমাৰ ভগৱানে দিয়া সকলো আছে, কিন্তু নিজকে মূৰ্খ বুলি কিয় ভাবা? মূৰ্খ হোৱা হ'লে আজি চাগে তুমি এই পৰ্যায় নাপালাগৈ। মনত ৰাখিবা এষাৰ কথা, জাবৰৰ দমটো কিন্তু পেলাই থৈ দিয়া হয়, অৱশেষত পচন সাৰ হিচাপে খেতিত ব্যৱহাৰ কৰা হয়। মনত এটা আশাই বান্ধি লোৱা যে মই সদায় এটা নতুন বস্তু শিকিবলৈ আগ্ৰহী। এজন ভাল মানুহে কৈছিলে, লাৰ্ণিঙত ফ'কাছ কৰা, আৰ্ণিঙত নহয়।